আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আজি অন্যতম এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকক। আহিছোঁ আজি মই আৰু এটা ঝৰ্ণা চক্ৰশিলাত অৱস্থিত। জেগাটোৰ নাম কি নাজানো, কিন্তু দামোদৰ পাৰ হৈ ইয়াতে আহে। খুবেই ধুনীয়া জেগা, আৰু ইয়াতে কোনো মানে কমিটি চমিটি নাই। ফ্ৰী মানে কি, বেলেগ ঝৰ্ণাত গ'লেতো পইচা দিব লাগে এণ্ট্ৰি, কিবা কিবি এন টেন। ইয়াতে কোনো প্ৰব্লেম নাই, আহিলে হ'ল। আৰু ইয়াতে আপোনালোকক ঝৰ্ণাটো দেখাই আছোঁ। এইফালে চব জংঘল। আমাৰ ব্যক্তি কৰি আছে, ফুৰ্তি লাগিছে, পুৰা ফুৰ্তি একদম মানে হৈ গৈছে, ফুৰ্তি। খুবেই ঠাণ্ডা পানী, মনোমোহা দৃশ্য আৰু আনন্দপূৰ্ব এটা জেগা, য'ত আপুনি আহি ৰিলেক্স ফিল কৰিব পাৰে। শান্তিপ্ৰিয় জেগা, আৰু ইয়াতে মানে কি লগ বন্ধুৰ লগত আহিলে ভাল। আৰু আমি আহিছোঁ ফেমিলি। এইফালে মোৰ ৱাইফ আছে, চিষ্টাৰ ইন ল, ব্ৰাদাৰ ইন ল, আমি চাৰিজনে আহিছোঁ। আৰু ঘৰৰ ওচৰতে হয়। ইয়াৰ মানে ঝৰ্ণাটোৰ এটা বৈশিষ্ট্য আছে। এইফালে আছে জলপ্ৰপাত, আৰু এইফালে আছে চুইমিং পুল নিচিনা, য'ত আপুনি সাঁতুৰিবও পাৰে। মানে বহুত দ জেগা, কিন্তু যোৱাৰ ৰাস্তাটো ইটোৱে, আৰু এইফালেদি যাব লাগিব পিছল কৰি। এয়া আমি আছোঁ বৰ্তমান ঝৰ্ণাৰ চুইমিং পুল। খুবেই দৌৰে এণ্ডা কন্দা নাহিলে হ'ল। আৰু ঠাণ্ডা পানী। আপুনিও আহি ইয়াতে মজা কৰিব পাৰে। আমিতো বৰ্তমান কৰি আছোঁ। খুবেই ধুনীয়া আমাৰ এইফালে পুৰা গোমুখ হৈ আছে। মুখটো লাল কৰি লিপষ্টিক দি আহিছে, আৰু ই মানে ক'তো যাব নোৱাৰে, সাঁতোৰ নাজানে, কি নাজানে, ই খালি এনজয় কৰিবলৈ আহিছে। আমি যিহেতু সাঁতোৰ জানো, সেইকাৰণে আমি চুইমিং পুলত ধৰি আছোঁ। ঐ ইয়াতে দহা আছে। এয়াই হৈছে সন্দেহবাদী নাৰী মহিলা, যাৰ কাৰণে মোৰ জিনা হাৰাম হৈ গৈছে, আৰু জিনা একদম মুস্কিল হৈ গৈছে। কি কৰিম, বিয়া যিহেতু কৰিছোঁ, উপায়তো নাই। কেমেৰা ইয়াৰ মুখখন চাওক। ইয়ে হ'ল সেইজন নাৰী, যিজনৰ কাৰণে মই একদম মানে কি ক'ম, আৰু সুখ শান্তিত আছোঁ। তেনেকৈ নকৰিলেতো নহ'ব, মাৰ খাব লাগিব। সেয়া আমাৰ গা ধোৱা হ'ল, আৰু এতিয়া আমি যাম ঘৰমুৱা হ'ম মানে। আৰু গা ধুই খুবেই ভাল লাগিল। আৰু এইপিনে পিনে ঘূৰিয়ে গৌৰী মাতে ফেলে দি মাতে টাটা দি পাইছে। মুখের হাসি, মুখের গন্ধ, দাঁতের ফোকা, কায় নাটে কায়। সবই তো হারে ফেলা। আমাৰ ধেপিলিৰ পূৰা ৰাস। ইয়াৰ মানে ফেচটো ভালকৈ নাহে না কেমেৰাত। এইটো কেমেৰাত ৱাইড এংগেল হয়, যিহেতু থেপলা মুখ হয়। পূৰা ৰাগ আঁকি ভাল কৰে নুতুনো বোলে, বেলেগক বোলে ভাল কৰি তোলোঁ। এতিয়া গা ধোৱা হ'ল আমাৰ, আৰু বেবচিৰো পূৰা গৰম লাগি আছে। আৰু ঘৰত যাই গা ধুব লাগিব, মানে পানীটো অলপ লেতেৰা আছে। আৰু প্ৰথমতে আমি অহাটো ভিডিঅ' কৰা নাই, মানে ইয়াতে আহিলে দেখা পাব। এইটো এটা শিৱ মন্দিৰ এইফালে ৰাস্তা দি গ'লে ঝৰ্ণাটো পাই যাব। বাকী লোকেশ্যন মই মেপত দিম ডিছক্ৰিপশ্যনত। আজিলৈ বাই, ইমানেই দেই।